ব্লগলৈ সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকক এটা বিউটি টিপছ নহয়, আজি মই দাঁত কেনেকৈ ক্লিন কৰিব পাৰি, বগা কৰি ৰাখিব পাৰি, সাফা কৰি ৰাখিব পাৰি আৰু দাঁতৰ বিষ হয় কেতিয়াবা আৰু কেনেকৈ কি কৰিব পাৰি মই আপোনালোকক আজি 3টা টিপছ দেখাম। গতিকে দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰো হওক। মই ফাৰ্ষ্ট টিপছটো দিছো হালধি ল'ব অকমান। হালধিত মই ইয়া নাৰিকল তেল দি পেলাই মিক্স কৰি ললো। এনেকৈ মিক্স কৰি ল'ব। মই অকমান লৈছো, আপোনালোকে ইয়াকে সৰকৈ ল'ব পাৰে, বেছি ল'ব পাৰে। ইয়া নাৰিকল তেল ললো। মই নাৰিকল তেল দি পেলাই মই ইয়া এইটো পেষ্টটো বনাই ললো। এতিয়া এইটো মিলাই পেলাই ইয়াত যিখিনি থাকিব সেইখিনি আপোনালোকে ব্ৰাছত লগাই ব্ৰাছ কৰিব পাৰিব দাঁতত। আৰু তাৰ আগতে আপোনালোকে এইটো ইউজ কৰাৰ আগতে আপোনালোকে দাঁতখিনি চাফা কৰি ল'ব ব্ৰাছ কৰি। তাৰপিছত ব্ৰাছত আপোনালোকে এইকণ পেষ্ট লগাই চাফা কৰিব পাৰিব। চাবচোন ট্ৰাই কৰি। টিপছটো মই আপোনালোকক দিছো, কল লাগিব। কলটো বাকলিটো আমাৰ প্ৰয়োজন, গতিকে মই আপোনালোকক দেখাম এতিয়া কেনেকৈ এইটো ইউজ কৰিব লাগে। কলৰ বাকলিখিনি মই এনেকৈ গুচাই ললো। এতিয়া মই সৰু সৰু টুকুৰা কৰি ল'ম। টুকুৰা কৰি ললো। মই এতিয়া আপোনালোকক ব্ৰাছ কৰি নেদেখাওঁ। এইটোৱে কি কৰিব, আপোনালোকে দাঁত মাজিব খুব বেছি 5 মিনিটমান এনেকৈ মাজি তাৰপিছত আপোনালোকে কলগেটেৰে ধুই পেলাব পাৰিব, ব্ৰাছ কৰি দিব পাৰিব। এইটো এনেকৈ সৰু টুকুৰা কৰি ল'ব, তাৰপৰা দাঁতখিনি ধুনীয়াকৈ চাফা কৰিব। থাৰ্ড ষ্টেপটোৰ বাবে লাগিব অকণমান নিমখ আৰু অকণমান মই মিঠাতেল মিক্স কৰি লৈছোঁ আৰু ইয়াত নেমু লাগিব। নেমু চেপি এনেকৈ মিক্স কৰি গোটেই 3টা বস্তু মিঠাতেল, নিমখ আৰু নেমু এনেকৈ মাজি আপুনি যদি দাঁত ব্ৰাছ কৰে দাঁতৰ আলু বা তেজ ওলোৱা আৰু বিষ বহুতখিনি আপুনি ভাল পাব। তাৰপিছত কুহুমীয়া পানীয়ে ধুই পেলাব। মই ইয়াত নেমু মিক্স কৰা নাই, মই এতিয়া নেমু অলপ আনি মিক্স কৰি দিম। নেমু এটা ছিঙিবলৈ আহিলোঁ। নেমু বৰ বেছি লগা নাই, মই ইয়াত নেমুটো অলপ মিহি পালোঁ, সেইটো মই ছিঙি লৈছোঁ। এয়া মই নেমুটো কাটি ল'লোঁ এনেকৈ এটুকুৰাকৈ। এতিয়া এই নেমু টুকুৰা মই নিমখ আৰু মিঠাতেল এনেকৈ মিক্স কৰি দিম, ৰসটো উলিয়াই দিয়ে। এইটো এতিয়া যিটো মিক্স কৰিলোঁ এইটো ব্ৰাছে আপোনালোকে এইটো ব্ৰাছ কৰিব পাৰে। ব্ৰাছত লগাই এনেকৈ নিমখে আপোনালোকে ব্ৰাছ কৰি চাবচোন। তাৰপিছত কুহুমীয়া পানীয়ে ধুই দিব, বহুতখিনি আৰাম পাব যদি বিষ হয় কেতিয়াবা। আৰু মোৰ ভিডিঅ'কেইটা যদি ভাল লাগিলে, টিপছকেইটা যদি আপোনালোকৰ কামত আহিব বুলি ভাবিছে, মোৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।